99 100 ডাঙৰ চাইকেল হৈছে সকলোৰে কাৰণে পৃথিৱীৰ সকলোৰে কাৰণে ন ভালকে কৰা এনে গোটেইবিলাক ঠিকে থাকে যাতে Hi guys, good morning. নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো তো আজি গাইজ মাঘ বিহুৰ দমা আহি আজি মেজিত জুই দিয়ে তো আমি এতিয়া যাই আছো জুই পোৱাব যাই আছো মেজিৰ তো আপোনালোকক দেখাই আছো চাই থাকক Boiler kumi ta bela ganbi. Mangko suram dai ei dai. Oh, dai. Lo kore chiro rolo. Dia. Oi, ni lo santo. Godal lu coba. Koi bulen sungna hongna. Guys, alu lu saw. Mezir pora. Ala tamulo thas thase gubam guys. Bablu. কি করবি এডাল দিতে চাও যদি মানুষ কুবম কা খাব দি নেদং নিলা গান গা ও দিলা গান এটা গাই দি গান গা নামেলাক নিলা কে দে দিম দেউ দে মই হাতত দম দি তো দে এটা গান গাই দি দিম দেখতে তো গাইজ এতিয়া যাম আমাৰ স্কুল ঘৰলৈ য'ত বিহু উপলক্ষে এখন ক্ৰিকেট মেচ হ'ব তাতে খেলিবলৈ যাম তো আপোনালোকক অলপ দেখুৱাম গাইজ ইপিনে চলি আছে আমাৰ খেলখনক লৈ কিছু আলোচনা আৰু এয়া আমাৰ মাজত আছে ডিভিলিয়াৰ্ছ ভাস্কৰ কেনে আজি বিহু বুলি খেলা খেলাম কেনে লাগিব এইটো আমাৰ টিম মেনেজাৰ এটা আছে বাকী নয়ন দা খেলা কেনে হ'ব নিশ্চয় খেলা আমি প্ৰীতি মেচ হৈছে বিহু বুলি আপোনাৰ গাঁৱৰ সকলো মানুহ আছে তো ভাল লাগিব চাই থাকক ও নপুৰণি খেলু আছে কেনে হ'ব খেলা কেনে হ'ব তিনিটা টিম হৈছে এনেকৈ কাগজৰ টুকুৰাত লটাৰী কৰি ভগাই লোৱা হৈছে টিমটো জানমণি মেঘালী আৰু ৰকিম টিম তিনিটা টিম জানা খাইছে মানক ভাইটি তুমি জান ইয়াৰ সদায় ভাল নাই ইয়াৰে বঢ়িয়া লুকো বেতো গলটো কিবা কৰিলো আমাৰ বেটিঙত আছে আমাৰ কেপ্টেইন ৰাজীৱ বৰ্মন আৰু বলিঙত আছে ব্ৰজেন নো বল আম্পায়াৰ 33 ফ্ৰীত মাৰা ফ্ৰীত থ্ৰুবদা ইয়াত থ্ৰুব 18 লেখা আছে চাওক আৰু চাই সুন্দৰ বল কৰিছে থ্ৰুব সুন্দৰ বল থ্ৰুব ডেকাৰ এবাৰ ষ্ট্ৰাইকত আহিছে আমাৰ প্ৰশান্ত দা মেন ইন ফ্ৰম well ball 99 100 মজা
ফাইনেলি উইনিং টিম আমাৰ ৰকিং টিম, যিটো টিমত আছোঁ মই। ফাইনেলি আমি উইনিং টিম। আমাৰ উইনিং টিমৰ মেণ্টৰ আছে নেকি? জিকি কেনে লাগিল? একদম মানে পাৰফেক্ট বিহু বুলি আজি বহুত ভাল লাগিছে। প্ৰীতি মেচ এখন আছিলে আমাৰ, জিকি ভাল লাগিছে বহুত বহুত জিকি কেনে লাগিল? চেম্পিয়ন। উই আৰ দ্য ৰকিং টিম। ৰকিং টিম চেম্পিয়ন। আজি হৈছে মাঘৰ 1 তাৰিখ। তো আমি গৈ আছোঁ আমাৰ ওচৰৰে হাৰিভাঙাৰ কলীয়া গোঁসাই মন্দিৰত। তো আমি লগৰ 8জনমান আহিছোঁ, আপোনালোকক দেখাম। তো ভাৰ্গৱ কেনে আজি? আজি মজা হ'ব। আজি মানে গাড়ী চলাব অহাটো দেৰি হৈ গ'ল, এতিয়া 1টা মানে বাজে দিয়ক, ঠাণ্ডা আছে। তো গৈ আছোঁ। তো গাইছ নদী পাৰৰ ৰাস্তা এটা দি আহিছোঁ আমি, একদম ঠেক ৰাস্তা। এইটো ৰাস্তা নতুনকৈ মেৰামতি কৰি আছে, তো বহল হ'লে ভাল লগা হ'ব। এতিয়া অলপ গাড়ী মটৰ হোৱাৰ কাৰণে অলপ দিগদাৰ হৈছে। আমাৰ বানপানী নহয় আৰু। আমাৰ বানপানী নহয় ন? আৰু মানুহ চাওক গাইছ, মানুহ বহুত মানুহ। পিপৰাৰ মাথা ধূপ লৈছা? চাকি লৈছে আমাৰ ৰাকেশে। ভাৰ্গৱে এখন ডাঙৰ চাকি লৈছে সকলোৰে কাৰণে। পৃথিৱীৰ সকলোৰে কাৰণে ন? সকলোৰে ভাল হওক। সেইটোৱে কামনা। আগত আছে মন্দিৰ। কেনে দেখা ৰাকেশ ভালকে পাপ চাপ বিলাক যাতে মোচা যায়। দাদা ভাৰ্গৱ দাদা ভালকে কৰা, চাকৰি তাকৰি হৈ যান, আমাক খানা চানা দিবা বাৰু। দিগো ভালকে কৰা, মানে গোটেইবিলাক ঠিকে থাকে যাতে। ইয়াতে গাইছ পায়সৰো ব্যৱস্থা কৰা হৈছে। এয়া চাওক পায়স, এয়া চাওক পায়স। খুৱাই দিওঁ অলপ। মন্দিৰৰ পৰা আমি ওলাই আহিলোঁ, এতিয়া ঘৰত যাম। আজি গাইছ 1 তাৰিখ কাৰণে এইটো মন্দিৰত বহুত মানুহ আহে ওচৰ পাজৰৰ। তো আহি কিবা এটা মনটো ভালো লাগে। আৰু আজিৰ দিনটোত যদি কোনোবাই মানে এইটো মন্দিৰত আহিছিল, মোৰ ভিডিঅ'টো চাই আছে, এটা কমেণ্ট কৰি জনাব। তো আমি এতিয়া যাবলৈ ওলালোঁ। ভাৰ্গৱে গাড়ী ঘূৰালে। গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল। গাইছ বিহুও শেষ হ'ল, মন চন অলপ বেয়া লাগি আছে।
আৰু গাইজ নতুন নতুন ধুনীয়া ধুনীয়া ভিডিঅ' আহিছে আপোনালোকে চেনেলটো যিসকলে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু মোক এনেকৈ আগৰ দৰে মৰম দি যাওক থেংক ইউ ছ' মাছ জয় অসম